আমি মিডল ক্লাছবোৰে তেতিয়াহে ডাঙৰ হওঁ যেতিয়া গম পাওঁ যে ঘৰৰ খৰচৰ পৰিমাণ যেতিয়া দেউতাই কৰা উপাৰ্জনতকৈ বেছি হয়। মিডল ক্লাছ মানুহৰ দুখ লগা কিছু কথা শ্বেয়াৰ কৰিম এই ভিডিঅ'টোৰ জৰিয়তে, কিন্তু তাৰ আগত আপোনালোকক জনাই থৈ দিওঁ আপোনালোকৰ মৰমৰ চেনেল মটিভেশ্যন অসম চেনেলটো যদি এতিয়াও আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো প্ৰেছ কৰি ল'ব যাতে এনেকুৱা ধৰণৰ ভিডিঅ'ৰ নটিফিকেশ্যনসমূহ পোনপ্ৰথমতে আপুনি লাভ কৰে। প্ৰতিজন ল'ৰা ছোৱালীৰে একোটা সপোন থাকে, ডাঙৰ হৈ ভাল নাম কৰিব, মাক দেউতাকৰ নাম উজ্জ্বল কৰিব, টকা পইচা ঘটিব, এটা বিলাসী জীৱন জীয়াব। ৰাতিপুৱা শুই উঠিয়েই এইটো সপোন বুকুত লৈ দিনটো কষ্ট কৰে। ৰাতি টোপনি যোৱাৰ সময়ত লগে লগে টোপনি যদি আহিছে তেন্তে ঠিকেই, কিন্তু নাহিলে বিচনাত পৰাৰ পৰা মাজৰাতিলৈ নিজৰ জীৱনৰ সেই সকলো কথাই মনলৈ আহে যিবোৰ কৰিব পৰা নাই অথচ কৰিবলৈ বা উপভোগ কৰিবলৈ মন আছে। ধনী মানুহৰ ল'ৰা ছোৱালীয়ে মাক দেউতাকক যি খোজে তাকেই পায়, কিন্তু আমি মিডল ক্লাছ মানুহ বাবে কিবা এটা খোজাৰ ইচ্ছা থাকিলেও সেই ইচ্ছাবোৰক মনতে ৰাখি থওঁ যাতে সেই ইচ্ছাৰ বাবে মা দেউতাৰ কষ্ট নহওঁ। নিজেই এদিন সফল হৈ সেই ইচ্ছাবোৰ পূৰণ কৰিম বুলি ভাবি থাকোঁতেই ৰাতিপুৱাই। মিডল ক্লাছ হোৱা বাবেইতো আমি বহু সময়ত ওচৰ চুবুৰীয়াৰ পৰা ঠাট্টা পাওঁ, নিজৰ ভৱিষ্যতটো উজ্জ্বল হ'বলৈ নিজৰ পৰিয়ালৰ পৰা, নিজৰ গাঁওখনৰ পৰা, আনকি আপোন কোনোবা এজনৰ পৰাও বহু দূৰ চহৰলৈ পঢ়িব বা কাম কৰিবলৈ আহিবলগীয়া হয়। অভাৱ কি সেয়া দুখীয়াবোৰে গম নাপায়, কাৰণ তেওঁলোকক চাবলৈ চৰকাৰ আছে, প্ৰতিটো আঁচনিৰে সুবিধা পায় তেওঁলোকে। ধনীবোৰৰ কথাটো নকয়, মাজতেই ৰৈ যায় এই মিডল ক্লাছ মানুহখিনি, যিয়ে না চৰকাৰৰ পৰা সুবিধা পায় না ধনী মানুহৰ দৰে এটা বিলাসী জীৱন পায়। বহু কষ্টৰ মাজেৰে নিজৰ জীৱনৰ এটা এটা দিন পাৰ কৰি এদিন গৈ সফল মানুহ হয়গৈ, আৰু যিসকলে সফল হ'ব এতিয়াও পৰা নাই তেওঁলোকেও কিন্তু হাৰ মানি যোৱা বিধৰ নহয়। প্ৰতিদিনেই মনত হেজাৰটা সপোন লৈহে কাম কৰি যায় যাতে এদিন তেওঁলোকো সফল হয়। সেইবাবেইতো এজন মিডল ক্লাছ মানুহক যদি আপুনি সোধে কি খবৰ, তেতিয়া তেওঁৰ পৰা এইটো বাক্যই শুনিবলৈ পাব, আছোঁ আৰু ভালেই।